আৰু এয়া বৰ্তমান আমি গৈ আছো প্ৰগ্ৰামলৈকে। আমাৰ প্ৰগ্ৰাম আছে একদম জেগাটোৰ নাম মই নাজানো ভালকে, নামখোলাৰ পৰা ভিতৰত অকমান। আৰু গাড়ীত আছে আমাৰ ইয়াত হৰিগাৰ, পিছফালে আছে যুৱৰাজ আছে। আজি আহিলো ফাংচন চাব। হেল্ল' গাইজ, কি খবৰ? অকলে স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। আৰু এতিয়া মানে মই আজি মানে ঘৰৰ পৰা ব্লগটো বনোৱা নাই। আৰু আজি মানে গমে পাইছে ক'ত আছোঁ। আজি মানে মই এতিয়া আহিছোঁ মানে তাৰ শংকৰ দাহঁতৰ ঘৰত আহিছিলোঁ। আৰু ইফালে আমাৰ মাজত আছে মানে তাৰ শংকৰ দা, ইফালে তাৰ শংকৰ দা আছে। হাই নমস্কাৰ। আৰু ভাইটি আহিল আমাৰ ঘৰলৈকে, খুব ভাল লাগিছে। সি বহুত দিনৰ পৰা আহিম বুলি কৈছিলে, তো ফাইনেলি আজি মোৰ ঘৰলৈ আহিল। আৰু ময়ো খুব ব্যস্ত হৈ আছোঁ, প্ৰগ্ৰাম কৰি আছোঁ। আজি প্ৰগ্ৰাম আছে আৰু ইয়াৰ চেনেলটোৰ যোগেদি সকলো ৰাইজলৈকে মোৰ বহুত বহুত মৰম হৈছে, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে নতুন বছৰৰ শুভেচ্ছা আৰু ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ ফালৰ পৰা জনাইছোঁ ভোগালী বিহু শুভেচ্ছা। ধন্যবাদ। আৰু ইফালে আমাৰ নামটো কি আছিলে? নাম চানি। চানি আছিলে। খং তাৰমানে চানি, কি খবৰ? মানে বেজাই ভোক মুখে থাকে, কেনেকুৱা কৰি ৰাখিছিলে অচিনাকি মানুহ পালে এই পুৰা বহুত খং কৰিছে। আজি শংকৰ দা ফাংচন ক'ত আছে? আজি মোৰ ফাংচন আছে, আজি আছে ফাংচন তোমাৰ একদম নামখোলাৰ আগত। নামখোলাৰ আগত আৰু মোৰ ঘৰত আহিল আৰু ভিতৰলৈ আহা। এতিয়া ভিতৰলৈ আহা। সোমাই আহিলো। বহুত নতুন ঘৰ নহয়, পুৰণা ঘৰ। এই লাই আৰু ঘৰ বনাই আছে পিছফালে। এইগিলা গমে পাইছে, এইগিলা পুৰস্কাৰ পিছে মানে শংকৰে এইয়া আৰু মানে এইবিলাক কি আৰু এইবিলাক ধুনীয়াকে সজাবলৈ মোৰ জেগাবোৰ কমি আছে। নতুন ঘৰ এটা বনাই আছো মই, তাতে এইবিলাক থব লাগিব জেগা। এই শংকৰ দা এতিয়া ক'ত মানে কাম কৰি আছে মানে গানৰ? এতিয়া গানৰ কামবোৰ মোৰ গুৱাহাটীত কৰি আছো, ৰাজগড়ত ব্লু ৰাগা ষ্টুডিঅ'ত। আৰু তাৰ লগতেও আমাৰ ডিপিৰাটো ষ্টুডিঅ'তে আছে ভূপেন্দ্ৰাৰ, তাতেও কিছুমান কাম কৰোঁ, সৰু সুৰা কামবোৰ তেনেকৈ চলি আছোঁ। আৰু সেই আৰু আমাৰ ঘৰ এই আৰু তেনেকৈ আৰু ভাল লাগিছে মানে আহি গ'লে। ফাৰ্ষ্ট টাইম আহিছোঁতো। ধন্যবাদ। তেনেকৈ আৰু বহিব দিলে দে। আৰু ইফালে চাহ দিলে মানে খাবলৈ, মানে একদম বহুত বস্তু দিছে শংকৰ দা। একদম পুৰা দিলে আৰু পিঠা চিঠা খাবলৈ। তেনেকৈ খাই লৈ দেখাম আৰু। আৰু ইফালে এয়া মন্দিৰ আছে শংকৰ দাহঁতৰ। আৰু এয়া গাড়ীখন, গাড়ীৰ গেৰেজ। নাই তেনেকৈ আৰু এয়া এইটো হ'ল মন্দিৰ। ডাঙৰকৈ বনাইছে আমাৰ ঘৰত দেউতাই। মানে বহুত মানুহ ধৰিব পৰা যায় একেলগে, মানে কিবা সাজ চাজ পাতিলে ধৰা সাধাৰণকৈ আৰু মানে তেনে ভাল লাগিছে বোলো মন্দিৰটো। চ' এয়া ফুল চুল দিছে মানে এইবিলাকে মানে মন্দিৰৰ কাষত। আৰু এনেকৈ এয়া বাইকখন আগতে চলাইছিল বাৰু, এতিয়াও চলাই বাৰু। বহুত সময় মানে ষ্টাৰ্ট নোহোৱা, মানে বেটাৰী বহি যায়। আৰু একদম এয়া পিছফালে বাগাল বালে একদম মন্দিৰটোৰ কাষতে এয়া এইগিলা মানে ফুল চুল হৈছে এইগিলা। আৰু একদম এইগিলা মানে মন্দিৰৰ কাষত কিনি আনিছিলে চাগে এইগিলা। এইবিলাক চব কিনা। আৰু মেক্সিমাম তাৰমানে মই ইমান এইবিলাক নালাগো, আমাৰ দেউতাই বহুত হেৰি কৰে। দেউতাই মানে এইবিলাক পানীও দিব লাগে মাজে মাজে, ৰাতিপুৱা দিয়ে এইবিলাক ফুলৰ পুলি। সেই তেনেকৈ আৰু এইফালে এইগিলা আছে, বহুত ধৰণৰ ফুল আছে আৰু একদম মানে বাগান আৰু ক'ব গ'লে ফুলৰ বাগান টাইপৰ হৈছে। এইগিলা বৰ ধুনীয়া ফুল ফুলিছে আকৌ, গোলাপ ফুল এনেকৈ আৰু ইফালে এয়া তাৰ শংকৰ দাহঁতৰ মানে ইফালে দেউতাক, এয়া মানে ফাদাৰ আৰু ইফালে ভাল লাগিছে মানে লগ পাই। মানে বিহু শুভেচ্ছা দিলোঁ মানে মোৰ ফালৰ পৰা। ধন্যবাদ। তেনেকৈ আৰু এয়া শংকৰ দাহঁতে মানে সাঁকো ৰুইছে মানে এইফালে মানে মন্দিৰটোৰ কাষতে। এইগিলা কি খেতি আছে ইয়াতে? তিতা কেৰেলা আছে, এইগিলা মানে তিতা কেৰেলা খেতি হৈছে। আৰু পালেং শাক মানে সন্ধিয়া হৈ আহিছেতো, চব আছে। এইফালে ধনিয়া চনিয়া আছে, কিবা কিবি মানে জলকীয়া তলকীয়া কি লাগে আৰু চব পাব আৰু চব জলকীয়াৰ পৰা চব গোটেইখিনি আছে, চব আছে। আমাৰ বান্দৰৰ কাৰণে মানে কি বহুত খেতি কৰিব নোৱাৰোঁ আমি, খালি বান্দৰ মানে বহুত উৎপাত ইয়াতে। বান্দৰ দিনত আহিলে তুমি বান্দৰ পালাই হয়, একদম টিঙত উপায়, একদম যি উৎপাত কৰে নহয় বান্দৰে, মানে বহুত উৎপাত বান্দৰ। কোনখন আছিলে গাড়ী? এইখন আছিলে ন? কিমান চনত লোৱা আছিলে? এইখন আমাৰ প্ৰথম গাড়ী, মানে 2009-10 চনত লোৱা। আৰু যেতিয়া প্ৰথম যেতিয়া মই প্ৰগ্ৰাম কৰিছিলোঁ, এইখন গাড়ী লৈয়ে মই প্ৰগ্ৰাম বহুত প্ৰগ্ৰাম কৰিলে মানে এইখন গাড়ী লৈ কিনে। এতিয়া মানে এইখন ল'লে, এইখনৰ নাম ল'লোঁ। ইয়াৰ আগতে এখন ভাৰ্না আছিল, ভাৰ্নাখন বাৰু বিক্ৰী কৰিলোঁ, অলপ পুৰণা আছিলে।
তেনেকৈ এতিয়াও চলি আছে আৰু বলেৰো আছে এখন তেনেকৈ আৰু ইফালে এটা শংকৰদা আছে তাৰ শংকৰদা ইয়াতে কি বনাবা ইফালে মোৰ এটা ষ্টুডিঅ' হ'ব মানে হোম ষ্টুডিঅ' এটা হ'ব বনাই আছোঁ এতিয়া ধুনীয়াকৈ ইয়াতে মানে ৰুম হ'ব আৰু তোমাৰ এনেকৈ আহিফালেদি আহি ইফালে ওপৰত এটা ধুনীয়া ষ্টুডিঅ' এটা হ'ব মানে গ্লাছৰ ৰুম থাকিব তাতে মানে যিবিলাক মোৰ গেষ্ট আহিব গেষ্টবিলাক ৰ'ব পাৰিব ৰেষ্ট ল'ব পাৰিব ষ্টুডিঅ'ৰ কাম থাকিলে কৰিব পাৰিব সেনেকুৱা টাইপৰ ভাবি আছোঁ প্লেন কৰি আছোঁ আৰু এনেকৈ এইবিলাক আৰু ৰুম এটা হ'ব আৰু ইয়াতে হ'ব আৰু মানে পিছতকৈ মানে এতিয়ালৈকে হোৱা নাই বনাই আছে তাৰমানে ইয়াতে এবছৰমান লাগিব আৰু এক ডেৰ বছৰ লাগি যাব আৰু সেইফালে আমাৰ গোহালি ঘৰ আছে আমাৰ গৰু আছে সেইফালে আগত ন ওচৰতে দেখাই আছোঁ আমাৰ হেৰি আমাৰ গাঁৱৰ ঘৰ আমাৰ শইকীয়াপাৰা গাঁও বুলি কৈছোঁ শইকীয়াপাৰা আৰু ইয়াতে মানে ভঁৰাল আৰু ধান চান আছে আৰু ইয়াতে মানে গৰু চৰু বান্ধে ইয়াতে গৰু পোৱালি ছোৱালী আছে ইয়াতে গাখীৰ খাই আছে আৰু এয়া তেনেকৈ আৰু এইফালে বাঁহ চাহ আছে পথাৰ চথাৰ আছে নে এইফালে অলপ আগত ওচৰত নাই আমাৰ একদম বাঁহ গছৰ একদম পিছফালে আছে পথাৰত আমি কেতিয়াবা খানা চানা খাওঁ যাওঁ কেতিয়াবা আমাৰ মানে ঘৰৰ বেক চাইড এইফালে বেক চাইড আগৰফালে ফ্ৰণ্ট চাইড বেক চাইড আৰু তেনেকুৱা সেই দোস্ত আৰু ইফালে আছে তাৰ চকত আছে সেয়া আৰু ইয়াৰ চেনেলৰ যোগেদি সকলোকে পুনৰবাৰ সকলোৱে চেনেলটো চাব আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে মোৰ গানবোৰ চাব গানটো বঢ়িয়া লাগিছে মানে এটা চিলনী গান এটা চিলনী কি গান আছিলে বা তোমাৰ হেৰিটো ফাগুন মলয়া আৰু হিমন্ত বিশ্বৰ গানটো ভাল লাগিছে মই শুনিছোঁ বাৰু একদম খুবেই ভাল লাগিছে আজি আহিলোঁ মানে ফাৰ্ষ্ট টাইম আৰু তেনেকৈ আৰু ইফালে গমে পাইছে ইয়াতে মানে শ্বুটিঙৰ মানে পিছতকৈ বনাবা ন ৰেকৰ্ডিঙৰ ষ্টুডিঅ' এটা বনাব তেনেকৈ কাম চাম কৰি আছে আৰু মানে এতিয়া ওলালোঁ মানে তাৰ শংকৰদাহঁতৰ ঘৰৰ পৰা আৰু এতিয়া আমি ক'ত যাই আছোঁ শংকৰদা এতিয়া আমি গৈ আছোঁ হেৰিলৈকে তোমাৰ আমাৰ যিটো ৰাস্তাৰ কাষত বিল্ডিংবোৰ আছে মানে ৰাস্তাৰ কাষত বিল্ডিং এটা বনাইছে চ' মানে এতিয়া মই তালৈ যাই আছোঁ এয়া শংকৰদা মানে স্কুটিত লৈ আহিছোঁ এতিয়া আৰু এইটো পকা কৰা নাই নেকি ৰাস্তাটো একদম মানে বহুত বছৰৰ পৰা আমি জন্ম পোৱাৰ পৰা এনেকৈ থাকিল ৰাস্তাটো পকাই নহ'ল গুৰুদাক বহুতবাৰ ক'লোঁ এতিয়া এনেকৈ চলি আছোঁ ৰাস্তাটো এতিয়া পানী মানে বৰষুণ বতৰত বহুত দিগদাৰ হয় গাড়ী ওলোৱা দিগদাৰ হয় আৰু উপায় নাই কেতিয়াবা হয় একদম মানে ধুলাও আছে বহুত ধুলি তেনেকৈ আৰু এতিয়া আমি আহি আছোঁ আৰু সেইটোৱে হ'ল বিল্ডিং ন সেইটোৱে হ'ল বিল্ডিং মানে সেইখন ঘৰত মই আহোঁতে মানে সোমাইছিলোঁ মানে মোক দেখাই দিছিলে মানে কোনটো ঘৰ চ' তেনেকৈ আহি পাই গ'লোঁ মানে আৰু এতিয়া ঘৰ আৰু এইখনে হ'ল মানে এটা ভাড়া দিয়া ন ইয়াতে ভাড়া দিছিলে এনেকৈ মানে ভিতৰত সোমাই আহিলোঁ আৰু মই আৰু এইবিলাক খেতি চেতি ৰুইছে মানে এইফালে আৰু এইফালে উঠি যাব লাগিব চাগে আৰু এয়া এইফালে শান্তি আছে এনেকৈ উঠি যাব পাৰি আৰু আৰু ফাইনেলি মানে বিল্ডিঙৰ ওপৰত উঠি আহিলোঁ এয়া শংকৰদা আছে আৰু সেইটো আমাৰ যোৱা বছৰ কমপ্লিট কৰিছিলোঁ বিল্ডিংটো খুব ভাগৰ লাগিলোঁ বহুত উঠি মানে বেজাৰ মানে লাগেতো মানে বৰ্তমান আমি এতিয়ালৈকে ইয়াতে চিফ্ট হোৱা নাই মানে চিফ্ট সেইকাৰণে হোৱা নাই মা দেউতা আছে ঘৰত আৰু মা দেউতাক নোৱাৰিতো এনেই কিমানকৈ ভাড়া দিয়ে এতিয়া ভাড়া চলি আছে মানে তোমাৰ এই যিবিলাক ভাড়া কিছুমান বেছি হয় কিছুমান কম হয় তেনেকৈ চলি আছে আৰু দুটা ফেমিলি আছে আৰু এটা অফিচ এটাও আছে তলত তেনেকৈ আমি বৰ্তমান ভাড়া দি থৈছোঁ ইন ফিউচাৰ যদি আমি আহোঁ বা সেইটো ভগৱানে জানে আৰু এতিয়া যি হ'ব লাগে তেতিয়া হ'ব বৰ্তমান আমি মা দেউতাৰ লগতে আছোঁ তেনেকৈ আছোঁ আৰু এই পিকচাৰ চাওক একদম পিকচাৰ চাওক ওপৰৰ পৰা দেখাইছোঁ মানে বিল্ডিঙৰ ওপৰৰ পৰা দেখাইছোঁ আৰু সেইটো হ'ল ৰাস্তা মানে আৰু এটা সুবিধা মোৰ ঘৰটো উলিয়াবৰ কাৰণে মানে ৰাস্তাৰ লগতে যিটো হোৱাইট কালাৰ বিল্ডিং সেইটোৱে আমাৰ ঘৰ মানে খুব সহজ উলিয়াবৰ কাৰণে মোৰ ঘৰটো আৰু যদি কেতিয়াবা আপোনালোকে আহিব পাৰে মোৰ ঘৰলৈকে মোক কণ্টেক্ট কৰিলেই হ'ল ইয়াক কণ্টেক্ট কৰিব মোক বিচাৰি আহিব লাগে তেনেকৈ আৰু একদম চাওক জাগা কি ধুনীয়া জাগা মানে এতিয়া মানে জুই ধৰে চাগে ইয়াতে আমি কেতিয়াবা খানা চানা খাওঁ নাই এইফালে কুকুৰটো আহিছে মানে মোৰ পিছে আহিছে কি লাগে দিয়ক
মোবাইল চাই সৰু পোৱালি আৰু এতিয়া মানে তাৰ সংকটে মানে নতুন গান এটা আহি আছে আৰু মানে তাৰ সংকটে মানে অলপমান গাই শুনাব জাষ্ট আৰু কেতিয়া ৰিলিজ হয় ক'ব বাৰু গানটো আৰু এইফালে তাৰ সংকট আছে তাৰ সংকটে গানটো কেতিয়া ৰিলিজ হ'ব গানটো এটা গানটো ৰিলিজ হৈছে বাৰু কুকুৰৰ ডাক বুলি পেলাই আৰু এটা গান আহিছে আৰু এইটো কুকুৰ পালে নাই নাই কুকুৰ নহয় কুকুৰা মানে হ'ল তোমাৰ হেৰি মুৰ্গী চৰাই যেতিয়া ৰাতিপুৱা ডাক দিয়ে ৰাতিপুৱা ডাক দিয়াৰ সময়ত সেই মানে কুকুৰাৰ ডাক বুলি সেইটো মানে আমি এটা গান কৰিছোঁ গানটো লিখিছে জুৱেলে লিখিছে গানটো লিখিছে আৰু মই গাইছোঁ মই সুৰ কৰিছোঁ আৰু সেই গীতটো প্ৰথমে গাইছোঁ আৰু বেছি নাগাওঁ আপোনালোকে ইউটিউবত চাব মোৰ তাৰা শংকৰ শইকীয়া ইউটিউবত তাতে গানটো পাব আপোনালোকে সকলোৱে এতিয়া অলপমান গাইছোঁ বাৰু এতিয়া মানে তাৰ সংকটে এটা গান গাব সংকটা কুকুৰাৰ ডাকত নাঙল লৈ ওলাম তই সাৰিবি চোতালখন তই সাৰিবি চোতালখন এনেকৈ চলি যাব আমাৰ প্ৰেমৰ গাড়ীখন বিয়নিৰ মেল বহিব ৰাতিপুৱা গধূলি পাছতহে গম পাব আমি যে পাতিলো বিয়াখন আমি যে পাতিলো বিয়াখন ফাইনেলি ভিডিঅ'টো এইখিনিতে কৰিম আৰু একদম লাইট মাৰিব লগা হৈছে পুৰা আন্ধাৰ হৈ গ'ল লাইট চেট মাৰিব লগা হৈছে মানে মোবাইলৰ ফ্লাছ মাৰি পেলাই ইয়াৰ মানে সহায় কৰিব লগা হৈছে মই যিয়ে নহওক ইয়াৰ চেনেলটোৰ যোগেদি সকলো ৰাইজলৈকে পুনৰবাৰ মোৰ মৰম শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ সকলো ভালে থাকক সুস্থ থাকক আৰু ইয়াৰ চেনেলটো সকলোৱে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লগতে মোৰ ভিডিঅ'বোৰ চাব সকলোৱে গানবোৰ শুনিব ব্লগবোৰ চাব আৰু তাকে কামনা কৰিছোঁ আৰু এইখিনিতে আমাৰ আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ ন থেংক ইউ বাই বাই